কেনেকুৱা লাগিছে বহুত ভাল লাগিছে অঁ হয় নি মিছ হৈ গ'ল আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ পূৰা দাঁত বিষ আজি ৰাতি গোটেই শুবই নোৱাৰিলোঁ এতিয়া বেজি লৈ আহিলোঁগৈ বিষৰ বেজি এটা টিকা দি দিলে এতিয়া 4:30 বজাতে গ'লোঁ একদম বেজি ল'বলৈ সেয়া অলপ শান্তি পাইছোঁ মই সেয়া আৰু লগতে স্বাগতম জনাইছোঁ HEMEvibes ইউটিউব চেনেললৈ পুনৰ এটি নতুন ভিডিঅ' লৈ আজি মানে আমাৰ ঘৰ নভূৰি আৰু আজি তাকে দেখাম আৰু ৰোৱাকৈ আৰু নেকি আৰু আজি মানে আৰু ৰাইজে ৰুব মানে আৰু ৰোৱনী আজি বহুত হ'ব মানে সেয়া পথাৰলৈ গৈ আপোনালোকক দেখাম আজি ৰোৱা পৰিৱেশ সেয়া ইফালে কঠীয়া তুলি আছে আৰু সিহঁতে এইখন পথাৰখন এতিয়া মানে পথাৰলৈ আহিছিলোঁ আৰু পথাৰত বম ৰ'দ দি আছে এই কঠীয়া তোলাকেইটা সেই চাহ পানী দিলোঁ আৰু তাৰপিছত এইফালে ৰুই আছেগৈ আমাৰ ঘৰ এইখিনিত ৰুবহি এতিয়া বৰ্তমান সেইফালে আগত ৰুই আছেগৈ মানে আৰু ইয়াত হাল বাই আছে আমাৰ ঘৰৰ এইখিনি ৰুবহি আৰু এই ৰুই হ'লেই আমাৰ এডোখৰ আকৌ ইডোখৰ যাব এইবিলাক ৰোৱনী একদম ধেই ৰোৱনী দেখিছে নাই য'তে ত'তে ৰোৱনী একদম পথাৰ সেউজীয়া হৈ গ'ল ৰোৱা চব পাই গ'লহি আৰু এইফালে ৰুই আছে আমাৰ কেনেকুৱা লাগিছে মানে ৰুই খুব ভাল লাগিছে মাতো নুশুনিব ন ওচৰ পৰা গ'লেও কেনেকুৱা লাগিছে খুব ভাল লাগিছে অঁ হয় নি वाह क्या सीन है ফিনিছ দিছে এডোখৰ ফিনিছ হৈ গ'ল আৰু হেল্ল' গাইছ আজি মানে আমাৰ নামঘৰৰ হেৰি আইসকলে ৰুইছে আৰু মানে এই 50 গৰাকী আই ৰুইছে আৰু আজি ৰোৱনী অকল আমাৰ ঘৰত ৰোৱা নাই মানে আৰু হেৰি আৰু দুঘৰ মানে ৰুইছে আজি মানে আজিৰ দিনটোত আৰু এতিয়া আইসকলে মানে চাহ পানী খোৱা বিৰতি লৈছে চাহ খাইছে চাহ খাইছে ন আমাৰ অকল পূৰা চাহ খোৱাত ব্যস্ত এতিয়া চাহ খাইছে চব ওলাব হয় নাই অঁ নিজ লাভত দি দিব এইখিনি ৰুলে আৰু কেইডৰামান আছেগৈ ৰুই পিনে আৰু এইকেইডৰা ৰুই আৰু চব যাবগৈ আৰু ঘৰা ঘৰি আৰু সিমানেই আৰু তো ভিডিঅ'টো এইটোৱে আছিলে আৰু আমাৰ গাঁৱলীয়া পৰিৱেশ ভূঁই ৰোৱা আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এইবিলাক কৰি দিব মিলতে হে নেক্সট ভিডিঅ' মে বাই বাই